হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি ফাইনেলি দাদাই বৌক ঘৰলৈ লৈ আহিব। সেয়েহে মই দিনটো দাদাৰ ৰুমত সোমাই ইমান আমনি লাগিছে নহয়। আৰু দাদাক লগত এজনী ছোৱালী থাকিব লাগে ন, সেয়েহে কাম বন এটা দুটা কৰি দিব লাগে দাদাৰ লগত। তাকে মই দিনটো সোমাই আছোঁ ৰুমতে আৰু অৱস্থাটো বেয়া হৈ গৈছে, চুলি মুখ অৱস্থা বেয়া। তাকে ভাবিলোঁ দাদাইতো বৌক আনিবলৈ যাব, তাৰ কাৰণে মালা দুডালো লাগিব। সেয়েহে মই মালা দুডাল গুঠি লৈছোঁ, এডাল দৰাৰ কাৰণে আৰু এডাল সখীৰ কাৰণে, দৰা সখীৰ কাৰণে। সেয়েহে দিনটো ভাবিছোঁ ইমান আমনি লাগিছে, তাকে বোলো মালা দুডাল গুঠি দিলে কাম এটাকে বাচিব ন। আৰু মোৰ মালা গুঠি হৈ গ'ল, কিন্তু কইনা আনিব যাবৰ কাৰণে ওলাবলৈ আছে নহয়, সেইকাৰণে ওলাই আহি ল'লোঁ। আৰু মই জল্দি ওলাই ল'লোঁ। সকলোৱে ৰুমত ষ্টাইল কৰিয়ে আছে, কৰি হোৱাই নাই। মইহে আগতীয়াকৈ ওলাই লৈছোঁ, কাৰণ দাদাকো কিবাকিবি কাম কৰি দিব আছে ন, দাদাও ৰুমত আছে। আৰু কইনা আনিব যোৱাৰ আগতে দাদাই কিবাকিবি অলপমান নিয়ম নীতি কৰি লৈছে। সেয়েহে ইয়াত দৰাও সখীক বহাই থৈছে, তাতে দৰা সখী বহি লৈ কিবাকিবি নিয়ম নীতি কৰিছে। আৰু এইফালে কইনা ঘৰলৈও যাবলৈ হৈছে ন, সেইকাৰণে বায়ে দাদাক অলপমান মেকআপ কৰি দিছে। আৰে ককায়েক আমাৰ ককায়েক যেতিয়া অলপমান ধুনীয়া হৈ যাব লাগিবই, আৰু এনেও বাৰু দাদা ধুনীয়া দেখিবৰ কাৰণে। তাকে তথাপিও অলপমান বায়ে ষ্টাইল কৰি দিছে, তাই মেকআপ কৰে যে, সেইকাৰণে সখীকো অলপমান মেকআপ কৰি দিছে আৰু দাদাকো। আৰু যাবৰো টাইম হৈছে, বহুতখিনি নিয়ম নীতি কৰিলে, সেইখিনি আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ। সেয়েহে দাদা যাব টাইম হৈছে। তাকে দাদা ভাগৰ মাক জেঠাই হয়, দাদা ভাগৰ মাক হৈছে। সেয়েহে যোৱাৰ আগত কিবা মিঠাই খুৱাইছে, দাদাকো খুৱাইছে আৰু সখীকো খুৱাইছে। আৰু এনেকৈ মিঠাই কিবাকিবি খুৱাই বহুত বেছিয়ে কিবাকিবি নিয়ম নীতি কৰিছে। আৰু প্ৰথমবাৰ দেখিছোঁ। আৰু জেঠাই দাদাক গাত ধৰি কান্দিছে, কিয় কান্দিছে নাজানো। আৰু যাবও হ'ল, সেয়েহে কাৰণে এখন আল্ট্ৰা লৈছে, আৰু গাড়ী 3খন নে 4খন বেলেগকৈ লৈছে। আমাৰ ডেকা আৰু গাভৰু ছোৱালীখিনিৰ কাৰণে এখন আল্ট্ৰা লৈছে। আৰু ল'ৰাখিনিও আহি পাই গ'লহি, গোটেইখিনিয়ে পাছত বহিছে। সিহঁতে একদম ঢোল বজাই সকলোৱে তামাম ফূৰ্তি কৰি আছে। প্ৰশান্ত দাদা যে অকল ফটোৱে মাৰি আছে। আৰু তামাম ফূৰ্তি কৰিছোঁ, বহুত বেছিয়ে ফূৰ্তি কৰিছোঁ। প্ৰথমবাৰ ইমান ডাঙৰকৈ বিয়াখন পাইছোঁ ন, সেইকাৰণে মইতো একদম আগতীয়াকৈ চবতকৈ আগত আহি মই বহি লৈ মোৰ নিজৰ মনৰ পচন্দৰ ছিটটো বাছি লৈছোঁহি। আৰু সিহঁতেও আহি লৈ এতিয়া ঢোল চোল পূৰা বজাই সকলোৱে একদম তামাম ফূৰ্তি কৰি গৈছোঁ গাড়ীতে। এইফালে কইনা ঘৰত আমিও আহি পাই গ'লোহি। গাড়ীখন বেছি ভিতৰলৈকে যাব নোৱাৰি যে, সেইকাৰণে এই নামঘৰটোৰ ওচৰতে ৰখাইছে। এইটো হৈছে বৌহঁতৰ ঘৰৰ নামঘৰটো ইমান ধুনীয়া, সেইকাৰণে মই ভিডিঅ' শ্বৰ্ট এটা লৈ ল'লোঁ। আৰু দৰা ঘৰৰ গাড়ী অহাৰ লগে লগে কিমান ফূৰ্তি কৰিছে সকলোৱে, চাওকচোন এবাৰ। তামাম ফূৰ্তি কৰিছে সকলোৱে। আৰু কিমান মানুহ হৈছে, বিশেষকৈ বেছি ডেকা ল'ৰাখিনি আৰু গাভৰু ছোৱালী চবেই একদম ঢোল বজাই তামাম ফূৰ্তি কৰিছে। আৰু চাওকচোন কিমান মানুহ ভিৰ হৈ গৈছে। এইডোখৰতে দৰাক ৰাখি কিবাকিবি নিয়ম নীতি কৰে ন। আৰু দৰা ভাগক চেণ্ডেলযোৰ চুৰ কৰে কইনা ভাগৰ ভনীয়েকহঁতে। সেইকাৰণে মই দাদাৰ ওচৰতে ৰখি আছোঁ। দাদাৰ ওচৰত ৰখি থাকোঁতে কইনা ভনীয়েকহঁতে আহিতো চেণ্ডেলযোৰ নিবলৈ লওঁতে মই চেণ্ডেলযোৰ এনেকুৱা টনাটনি কৰিছোঁ ন, সেইকাৰণে ভিডিঅ' শ্বৰ্ট সেইডোখৰ ল'ব নাপালোঁ। আৰু এইফালে কইনা মাকে দৰাক কিবাকিবি নিয়ম নীতি কৰিছে। আৰু বহুত কিবাকিবি নিয়ম নীতি কৰে ন, বহুত মজাই লাগে। এখন বিয়া যেতিয়া পাতি যাব, সেই ফূৰ্তিটো বহুত বেছিয়ে বেলেগ। আৰু মইতো দাদা ওচৰৰ পৰা অকণো হিলি যোৱা নাই, কাৰণ চেণ্ডেল চুৰ হ'ব, আৰু ককাইকৰ চেণ্ডেলযোৰ কেনেকৈ চুৰ হ'ব দিওঁ ন। আৰু এইফালে আমি কইনা ভাগৰ ভায়েকক দাদাক যে ভিতৰলৈ দাঙি নিব লাগে, সেইটো দাবী কৰি আছোঁ। সিহঁতে কৈছে কিমান ৱেইট আছে, আমি পাৰিম জানো? আমি কৈছোঁ নাই, নিবই লাগিব। আমি পূৰা দাবী কৰি আছোঁ। পিছত ক'লোঁ নালাগে, হ'ব, এনেকৈ লৈ যাওক। আৰু ভিতৰলৈ এতিয়া দাদাক লৈ গৈছে। আৰু ইয়াতে সকলোকে বহিবলৈ দিছে, বহিবলৈ দি সকলোৱে একাজলি আশীৰ্বাদ লৈছে। আশীৰ্বাদ লৈ আৰু এইজন যে দেখিছে, এইজন হৈছে কইনা দেউতাকে সকলোখিনি নিয়ম নীতি কৰিব, প্ৰায়খিনি নিয়ম নীতিটো দেউতাকে কৰে ন। আৰু এইফালে কইনা ভিতৰৰ পৰা কান্দি ওলাই আহিছে, পূৰা চিঞৰি কান্দিছে। মইতো শুনিবলৈ পৰা নাই, মোৰ কন্দা শুনিলে বহুত বেছিয়ে দুখ লাগে। আৰু কি নিয়ম নীতি কৰে আপোনালোকক দেখুৱাই থাকিম সকলোকে, আৰু সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইমানখিনি নিয়ম কৰি হোৱাৰ পিছত এতিয়া মালা পিন্ধাবলৈ লৈছে।
এতিয়া মালা পিন্ধাই হোৱাৰ পিছত সেন্দুৰ দিবলৈ লৈছে। আৰু এতিয়া দাদা আৰু বৌভাগৰ বিয়াখন হৈ গ'ল। বিয়াখন হোৱাৰ পিছত সখী আছে নহয় আকৌ, সখীক এতিয়া কিবা মানে মান ধৰিছে বৌ আৰু দাদাই। আৰু শেষত গৈ আকৌ আৰু এটা কাম থাকিলে নহয়, শপত গ্ৰহণ। সেয়েহে মানে দাদাই বৌক এতিয়া শপত গ্ৰহণ কৰিছে। শপত গ্ৰহণ কৰি হোৱাৰ পিছতে দাদা বৌৱে ধুনীয়াকৈ একাজলি আশীৰ্বাদ লৈ আৰু ভকতসকল আছে ন, ভকতসকলে ডাঙৰকৈ এষাৰ নাম লৈছে। নাম লোৱাটো মেইন ন, লাষ্টত গৈ সকলোৱে এষাৰ নাম লৈছে আৰু ময়ো নামতে বহিলোঁ। নাম লোৱাৰ লগে লগে আকৌ ময়ো ৰখি থাকিব নোৱাৰোঁ নহয়। প্ৰথম বিয়াখনলৈ যোৱাৰ পৰা ধৰি অকণো মানে লৰচৰ হ'ব নিদিলে দাদাই। সেয়েহে মানে ময়ো আহি ফটো কেইটামান মাৰি লৈছোঁ আৰু এইফালে বাহঁতে ফটো মাৰি আছে, মই মাৰিবৰ কাৰণে ৰখি আছোঁ। আৰু চবতকৈ শেষৰ মুহূৰ্তকণ মানে দুখ লগা মুহূৰ্তকণ আহি গ'ল। এইফালে ইমান কন্দাকটি কৰিছে, মানে চবতকৈ দুখ লগা মুহূৰ্ত এইকণে ন, চবেই ইমান কান্দিছে চাওকচোন। বৌহঁতৰ ঘৰলৈ যাওঁতেও দেৰি হৈ গ'ল আৰু বিয়াখন হওঁতে ৰাতিপুৱাই হৈ গ'লগৈ। সেইকাৰণে চবেই টোপনি গৈ আহিছে গাড়ীতে। ময়ো অলপ টোপনি গৈ লওঁ, নহ'লে ঘৰত গৈ মই চকু মেলিবই নোৱাৰিম। ঘৰত আহিও পাই গ'লেহি। ঘৰত আহি পাই লগতে নিয়ম কৰিছে, মানে চাউলৰ ভিতৰত যে আঙুঠি ভৰাই থয়, সেয়েহে মানে চাউলৰ ভিতৰত আঙুঠি ভৰাই থৈছে আৰু কোনে আগতীয়াকৈ পায় সেইটো চাইছে। আৰু প্ৰত্যেকবাৰে মানে যিবাৰে খেলাইছে সেইবাৰে বৌৱে আঙুঠিটো পাইছে আৰু চবেই আমি ইমান হাঁহিছোঁ বৌৱে পাইছে বুলি। আৰু মোৰো টোপনি ধৰিছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।